নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভালেই, সদায় নিচিনাকৈ জুই বা মন্দিৰ আংগনত বহি পেলাই মোৰ বুম বুম জুই ষ্টাৰ্ট কৰিছোঁ। হে ভগৱান, মাফ কৰিবা দেই, এইটো নকলে একদম জচিলা নহ'ব, ঠিক আছে। আৰু বতৰটো গমা গমা, ৰাতি হিচাপ বৰষুণ দিছে নহয়। এতিয়া ভেকুলীয়া তৰতৰাই আছে, কিন্তু ইমানটো বৰষুণে একদমেই কাফি নহয়। বহাগ মাহ গৈ জেঠ মাহ পৰিবৰ হ'ল, এতিয়াও পুখুৰী নদ নদী পানীৰে ভৰাই নাই। তো বাৰু বাদ দিয়ক, আচল কথালৈ আহোঁ। মই যোনটো ঘৰৰ আনবক্সিং ভিডিঅ' দিছিলোঁ, মানে এইটো ভিডিঅ', তাতে ভালেকেইটা কমেণ্ট পাইছিলোঁ। আৰাধ্য দেৱতা কোন হয়, তোমালোকে কাক কাক পূজা কৰা, মানে আমাৰ দেৱ দেৱী কোন হয়, আমাৰ ধৰ্ম কি, সেইটোৰ ওপৰত ভালকেইটা কমেণ্ট আহিছিল। তো মই ভাবিছোঁ আপোনালোকক সেইটোৰ ভিত্তিতে এটা টিকলু ভিডিঅ' বনাই দিওঁ। আমাৰ যিমান পাৰ আছে তাৰে 50% পাৰ এই মন্দিৰৰ ওপৰত বসবাস কৰি আছে। গোটেই চিলিংখন বৰবাদ কৰি পাৰবোৰে নিজে নিজে তাতে বাহ লয়। যিমান আপুনি খেদিব ফিৰছে আকৌ বাহ লয়। প্ৰথম অৱস্থাত এইচা কাজিয়া মাৰ লগত, মা এক তৰফ, আমি গোটেইবোৰ এক তৰফ, যে পাৰখিনি খেদিব লাগে। তাৰপিছত মায়ে বোলো নাই নাই নাই, কোনেও খেদিব নোৱাৰিবি, কাৰণ কি হয়, পাৰ শান্তিৰ প্ৰতীক। এইটো হৰিৰ থান আৰু এইটো মহামায়াৰ থান। আমাৰ ধুবুৰীৰ বগৰীবাৰীত যে মহামায়া মন্দিৰ আছে, সেই তাৰে মা মহামায়া। কোনে আহিছিল জনাবচোন দেই তাতে। তো বেছি নবকি মই মোৰ কাম ষ্টাৰ্ট কৰোঁ, নহ'লে এইফালে টাইম বাঢ়ি যাব, মায়ে এইফালে গালি দিব মোক। তো এয়া হৈছে আমাৰ শিৱ মন্দিৰ, মানে হেড অফ দ্য ডিপাৰ্টমেণ্ট আমাৰ মন্দিৰৰ। তাৰপিছত এয়া হৈছে মা মনসা মন্দিৰ, আৰু এইটো হৈছে মা লক্ষ্মী, সৰস্বতী আৰু খৰগোসানী আছে একেলগে। ভাল যে আজি ৰ'দ দিলে তামাম, গোটেইখিনি শুকাই গ'ল, এতিয়া চিকচিকীয়া হৈ গ'ল। এই দুখন বাঁহৰ ধাৰী, টিকুনমান তিতিছিল যে মই ৰ'দত দিছিলোঁ। তো ডাঙৰখন দেউতাৰ ভাগৰ আৰু টিকলুখন মাৰ ভাগৰ, মানে বহি পেলাই উপাসনা বা সেৱা কৰিবৰ কাৰণে আৰু বনোৱা হৈছে। লাগে জানেনে, মাৰ মন্দিৰটো ইমান ডাঙৰ নহয়, ভৰি চৰি বিষাই যায়। এতিয়া টিকুনমান আৰাম কৰি লৈছোঁ, ভাবিছোঁ আপোনালোকৰ লগত টিকুনমান কথা পাতোঁ। আমি মেইনলি শিৱ আৰু শক্তি দুইটাকে পূজা কৰোঁ। মানে শিৱ অৰ্থাৎ মহাদেৱ আৰু শক্তি অৰ্থাৎ তেওঁৰ স্ত্ৰী পাৰ্বতী বা সতী, আৰু আন দেৱ দেৱীও আছে, আপোনালোকক জনাই যাম। আমাৰ গাঁৱত যিমানখিনি মানুহ আছে চবেই মেইনলি শিৱক পূজা কৰে, যিহেতু শৈৱপন্থী আমি। তো চবৰে ৰীতি নীতিবোৰ টিকুট টিকুট বেলেগ হয়। এতিয়া আমাৰ ঘৰত যি ৰীতি নীতিৰে পূজা কৰোঁ, তো বেলেগ ঘৰত আমাৰ গাঁৱত সেইটো বেলেগ হয়, বা বেলেগ অঞ্চলতো বেলেগ হয়। এই যে ৰীতি নীতিবোৰ, এই ককাৰ জামানাতে যি ৰীতি নীতিৰে ককাই পূজা কৰিছিল, সেই ছেইম দেউতাই মা দেউতাই ধৰি ৰাখিছে সেইখিনি, আৰু ছেইম ৰীতি নীতি আমাৰ দাদাই ধৰি ৰাখিব লাগিব। চিষ্টেমবোৰ তেনেকুৱাকৈ চলি আহি আছে আগৰে পৰা, এইবোৰ পৰম্পৰা হয়, প্ৰত্যেকখন ঘৰৰ, চব ঘৰতে আছে এইবোৰ। আজি যিহেতু সোমবাৰ, শিৱ বাবাক টিকুটমান বেছিকৈ পূজা কৰিব লাগিব, মানে শিৱলিংগত যে গাখীৰ ঢালে সেইটো কৰিব পাৰিলে ভাল। চন্দনৰ ফুট, বেলপাত এইবোৰ জৰুৰী হয় শিৱ পূজাত। এয়া হৈছে শিৱ বাবাই পিন্ধা খৰম, ইয়াতো লগাব লাগে চন্দনৰ ফুট। শিৱ বাবাৰ পূজা ভাগ সমাপ্তি। ৰুমটোৰ বাওঁফালে কিবা কিবি প্ৰয়োজনীয় সামান, ছাদখনত গোটেই পাৰৰ বাঁহ, হাকী মূৰ্তি বৰবাদ, আৰু এখন চন্দ্ৰতাপ। আৰু দ্বিতীয়তে হৰি দেৱতা আৰু মা মহামায়াক পূজা কৰিব লাগিব। ফুল সৰহকৈ আছে যে সেইকাৰণে দিছোঁ, এভেইলেবল দিছোঁ। ইয়াত থাৰ্ডত হ'ব আমাৰ ডেঞ্জাৰাছ মাতা
মা মনসা আমাৰ মাৰৈ পূজা হয় 3 দিনীয়া এই যে গোটা মাৰৈ বুলি কয় মানে 3 দিনীয়া ভৰ মাৰৈ আমাৰ ঘৰত যেতিয়া মাৰৈ পূজা হ'ব তেতিয়া আপোনালোকক মই দেখাম জেনেৰেলি 3 বছৰৰ মূৰে মূৰে দিব লাগে কিন্তু বহুত বেছি খৰচ হয় কাৰণে এতিয়া অকেজনালিহে দিয়ে এতিয়া ধৰ অন্নপ্ৰসান বা বিয়া তেনেকুৱাতহে মাৰৈ পূজা পাতে মানে একেলগে মিলাই দিয়ে খৰচটো ঠিক আছে এই 3টা মাটিৰ হয় লক্ষ্মী পূজাৰ সময়ত পতা হয় বামুণেদি পাতিব লাগে তাৰপিছত শিৱ পূজাও পাতিব লাগে আমাৰ বামুণেদি মানে হোম কৰা বুলি কয় যে হোম যজ্ঞ কৰা বুলি কয় যে টিকুতকে এটো শিৱ পূজাৰ সময়ত কৰে সৰস্বতী পূজা আগতে মই কৰিছিলো হায়াৰ সেকেন্ডাৰী ৰিজাল্টৰ পিছত 3 বছৰ নেকি কৰিছিলো এটো শুনি আসলে এতিয়া এয়া মা সৰস্বতী মাজত খুৰগুখানি আৰু এয়া মা লক্ষ্মী লক্ষ্মী পূজাৰ নীতি নিয়মখিনি বেলেগ হয় টিকুতমান আজি যেহেতু বৃহস্পতিবাৰ নহয় মই দেখুৱাব নোৱাৰিম আপোনালোকক বেলেগ ভিডিঅ'ত দেখাম ঠিক আছে দেৱ দেৱী বহুত নীতি নিয়ম বহুত ইমানবোৰ নীতি নিয়ম আৰু দেৱ দেৱীৰ সৈতে যাম কেতিয়াবা ভাবো মানুহে ধৰ্ম কৰে ঠিকেই কিন্তু ইমানবোৰ দেৱ দেৱীক লৈ কিয় এতিয়া শিৱক মানু আমি শিৱক মানিলেতো হৈ যায় ইমানবোৰ দেৱ দেৱী এতিয়া বস্তু কেনেকুৱা ধৰণৰ যিমানবোৰ দেৱ দেৱীক আমাৰ পূজা কৰা হয় কোনোবা এটাক যদি বাদ দিয়া হয় কিবা ক্ষতি হ'ব নেকি ঘৰখনৰ তেনেকুৱা ভাৱ এটা আহি যায় মনতে সেইকাৰণে সেইটো বিশ্বাস আৰু যদি বিশ্বাস কৰে যে ভগৱান আছে তো আছে যদি বিশ্বাস নকৰে যে নাই তে নাই কিন্তু এটা বিশ্বাস ৰাখিব লাগে যে আমাৰ ওপৰত কোনোবা এগৰাকী পাৱাৰফুল আছে সুপাৰ পাৱাৰফুল আছে যাক সন্মান কৰি আমি চলিব লাগে তেতিয়াহে আমি সেই বেয়া কামবোৰ অন্যায়বোৰ কৰাৰ পৰা নিজকে আঁতৰত ৰাখিম যে নাইৰে কৰিব নোৱাৰি ভগৱানে দেখিব ভগৱানে সাজা দিব পৃথিৱীত যিমানবোৰ ধৰ্ম আছে আমি সব ধৰ্মকে সন্মান কৰিব লাগে সেই সব ধৰ্ম ঘূৰি ঘূৰি এটা পইণ্টত চেণ্টাৰ পইণ্ট এটাই দেইখন লেতেৰাই সাফ কৰিলো হে হাগিব পালে ইহঁতক গোহালিত চেণ্ডেল পিন্ধি সোমাব নাপায় দেৱ দেৱী পূজা হোৱাৰ পিছত টিকুটান পানী ছটিয়াই গোহালিটো শুদ্ধ কৰি দুটা এটা ফুল দি সেৱা কৰিব লাগে তাৰ পিছত দমকলৰ পৰা ষ্টাৰ্ট কৰি যিমানবোৰ ৰুম আছে সবতে পানী ছটিয়াই শুদ্ধ কৰিব লাগে মেট্ৰিক পৰীক্ষাৰ পিছত বন্ধ পাইছিলো না কিনো কৰিম বহি থাকাতছে তো এইবোৰ সব মই কালাৰ কৰিছো তো হৈ গ'ল পূজা এতিয়া সন্ধিয়াটো চাই লওক সন্ধিয়ানো আমি কেনেকে চাকি দিও সন্ধিয়া আৰাধনা কেনেকে কৰো যেহেতু আজি সোমবাৰ হয় আৰু কেতিয়াবা বৃহস্পতিবাৰৰ পূজাটো টিকুত দেখুৱাম ঠিক আছে টাটা মায়ে যে ইমান সংস্কৃত মন্ত্ৰ জানে নহয় মই মাত্ৰ এটা জানো সৰস্বতী বন্দনাটো এতিয়া মা দেউতাই সোমবাৰৰ উপাসনা কৰি আছে মই সৰুতে কৰিছিলো এই মা দেউতাৰ মাজত বহি আৰু এতিয়া একদম শেষৰ কামটো সেৱা কৰা আমি সৰুৱে ডাঙৰক সদায় সেৱা কৰিব লাগে মই নিজেও যেনিবা কেতিয়াবা পাহৰি যাওঁ হলেও নাপাহৰাটো ভাল আৰু টিকলা টিকলি যিমানে চাই আছে দেই পাৰিলে সদায় মা দেউতাক সেৱা কৰিবা মানে জ্যেষ্ঠক সেৱা কৰিবা ঘৰত যিমান ডাঙৰ মানুহ আছে ওকে